নমস্কাৰ মই নবনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই লৈ আহিছোঁ আপোনালোকলৈ মাছৰ পেটুৰ খাৰ একেবাৰে সহজতে বনাব পৰা কলডিলৰ ভাজি মোৰ হ'লে খুবেই প্ৰিয় আৰু কাৰ প্ৰিয় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ইমান গৰম পৰিছে নহয়নে তাৰ বাবে লৈ আহিছোঁ নেমু টেঙা আৰু মাছ দি বনোৱা সেই মাছৰ টেঙা জোলকণ কেৰাহীখন পাতি দিলোঁ আৰু তাতে দিলোঁ অকণমান তেল আৰু এইখিনি মই মাছৰ পেটু লৈছোঁ আৰু এইখিনি বনাবলৈ লৈছোঁ মই সৰুকৈ এটা পিঁয়াজ এনেদৰে কাটি ল'লোঁ কেইটামান কেঁচা জলকীয়া অকণমান জলকীয়া গুড়ি আৰু অকণমান জিৰা গুড়ি লগতে লৈছোঁ কেইটামান পাঁচফোৰণ আৰু এই জলকীয়াখিনি আমাৰ ঘৰৰে হয় দেই তেলখিনি গৰম হৈ গ'ল এতিয়া আমি ইয়াতে দিম পিঁয়াজখিনি আৰু এইখিনি ৰঙচুৱালৈ ভাজোৱাৰ পিছত ইয়াতে দিলোঁ পাঁচফোৰণখিনি আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া আমি ইয়াতে দিম মাছৰ পেটুখিনি আৰু এইখিনি প্ৰায় 3 মিনিটমান সময় এনেদৰে ভাজিব লাগিব এইখিনি ভজা হৈ গৈছে এতিয়া আমি ইয়াতে দিম কেঁচা জলকীয়া গুড়ি আৰু জিৰা গুড়িখিনি আৰু এইখিনি ধুনীয়াকৈ আকৌ পুনৰ লৰাম আৰু এইখিনিৰ পৰা সিজি গ'ল আৰু এতিয়া আমি ইয়াতে দিছোঁ কেইটামান ভাত আৰু ভাত দিলে মোৰ খুব ভাল লাগে যিহেতু খাৰ দিয়া যায় গতিকে ভাতখিনি ৰঙা হৈ যায় দেখিবলৈ ধুনীয়া লাগে গতিকে মই ভাত দি দিলে আপোনালোকে নিদিব পাৰে আৰু ভাতখিনি ফুটিবলৈ লৈছে এতিয়া আমি ইয়াতে দিলোঁ অকণমান চৌদা খাৰ আপোনালোকে ক'লা খাৰো ব্যৱহাৰ কৰিব পাৰে এইখিনি 15-5 মিনিটমান লৰোৱাৰ পিছত আমাৰ এই ভাজিখিনি ৰেডি হৈ যাব এয়া চাওকচোন কিমান সুন্দৰ লাগিছে মোৰ হ'লে খুবেই প্ৰিয় এবিধ ভাজি আপোনালোকে কোনে ভাল পায় জনাব দেই কলডিলটো কাটিবলৈ মই এনেকৈ সৰু বাটি এটাত অকণমান পানী লৈ ল'লোঁ আৰু এইখিনিতে এটা সৰু টিপছ দিওঁ কলডিলবোৰ কাটিলে যিহেতু হাতত দাগবোৰ লাগি যায় গতিকে ইয়াতে আপোনালোকে যদি অকণমান হালধি গুড়ি দি লয় তেন্তে দাগবোৰ একেবাৰে নালাগে কথাষাৰ জনাই থলোঁ দেই ভাজিৰ বাবে মই এই কলডিলটো লৈছোঁ আৰু এইটো মিহিকৈ ধুনীয়াকৈ কুটি লওঁ আৰু তাতে দিছোঁ 3টা কেঁচা জলকীয়া আৰু সৰু আলু এটা এইদৰে টুকুৰা কাটি দিলোঁ কেৰাহীতে তেল দিলোঁ আৰু ইয়াতে পিঁয়াজ আৰু পাঁচফোৰণ দি ধুনীয়াকৈ লৰাই দিম আৰু এইখিনি সিজি গ'ল আৰু এতিয়া ইয়াতে আমি দিম কাটি লোৱা কলডিল আৰু আলুৰ ভাজিখিনি আৰু এইখিনি প্ৰায় 10 মিনিটমান লৰোৱাৰ পিছত আমাৰ ভাজিখিনি হৈ যাব কাৰণ মই ইয়াত একো মছলা ব্যৱহাৰ নকৰোঁ যিহেতু ঘৰুৱা বস্তু ঘৰুৱাভাৱে খোৱাই ভাল 10 মিনিটমান ভজাৰ পিছত এয়া চাওকচোন আমাৰ কলডিলৰ ভাজি ৰেডি হৈ গ'ল মাছৰ টেঙা জোলখন বনাবলৈ এয়া লৈছোঁ মাছ আৰু এইটো নেমু মই গোটাকৈ ধুনীয়াকৈ বাকলি এৰুৱাই লৈছোঁ আৰু এইখিনি লৈছোঁ মান ধনিয়া আলুখিনি এনেকৈ কাটি বইল কৰি ল'লোঁ আৰু কেৰাহীত তেল দি তাতে পিঁয়াজ পাঁচফোৰণ হালধি অকণমান আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু ইয়াতে দিলোঁ 2টা কেঁচা জলকীয়া আৰু এইখিনি ভজা হৈ যোৱাৰ পিছত ইয়াতে দিলোঁ গৰম পানী দিয়াৰ পিছতে তাত নেমুটো ধুনীয়াকৈ চেপি দিলোঁ এইখিনি উতলিবলৈ ঢাকনখন লগাই দিলোঁ আৰু 5 মিনিটৰ পিছতে চাওকচোন সম্পূৰ্ণ উতলাই আহি গ'ল আৰু এতিয়া ইয়াতে আমি দিম অকণমান আটা গুড়ি আপোনালোকে যদি বিচাৰে পিঠাগুড়ি দিলেও হ'ব এইখিনি ভালদৰে লৰাই ইয়াতে দিলোঁ মাছখিনি এইখিনি পুনৰ উতলিবলৈ দিম 5 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিলোঁ আৰু ঢাকনখন 5 মিনিটৰ পিছত উদঙাই চালোঁ এয়া চাওকচোন ধুনীয়াকৈ উতলাই আহি গ'ল এতিয়া আমি ইয়াতে কাটি লোৱা মান ধনিয়াখিনি দি দিলোঁ এয়া আমাৰ নেমু টেঙা আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল এইখিনিতে এটা অনুৰোধ যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে সকলোৱে যেন লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ